নমস্কাৰ বন্ধুসকল, আজি আমি জুবিন মনজাইলৈ আহিছোঁ। এই গহপুৰৰ ভাইটি আমাৰ অংশুমান শইকীয়াই কৈ আছিলে যে জুবিন মনজাইৰ ওচৰলৈ মোক লৈ যাবলৈ, গতিকে আজি আহিলোঁ। ইয়াৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ আৰু মই আজি ওচৰতে হয় যেতিয়া মই আহিয়ে থাকোঁ, কিন্তু মোৰ লাজ লাগে মানে ওচৰে পাজৰে বনাই থাকিবলৈ ভিডিঅ', কিন্তু আজি ইয়াৰ কাৰণে মই বনাই দিলোঁ আৰু ভিডিঅ'টো চাই থাকক। আৰু এটা চেনেল আছে অংশুমান শইকীয়া বুলি, আপোনালোকে চাব। ধন্যবাদ। এয়া আমাৰ মৰমৰ জুবিন দা। যোৱা বছৰ ইয়াতে আমাৰ মৰমৰ নীলিম মহন্ত দাই এখন ৱাল পেইণ্টিং আৰ্ট কৰিছিল। আপোনালোকে দেখিছে ইয়াতে ধুনীয়া এটা আৰ্ট। আৰু আমাৰ নীলিম দাই আমাৰ অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ লাভলীনা বুঢ়াগোহাঁইক ইয়াতে আঁকিব লৈছে। এয়া আঁকাৰ কিছু কাম কৰি আছে, ইয়াতে আঁকিব। আপোনালোকে দেখিব ভিডিঅ'ত, আপোনালোকে চাই থাকক। এইখন নীলিম দাৰ গাড়ীখন, আপোনালোকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ মাজত আছে নীলিম দা। নীলিম দা, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইয়াতে কি অঁকা যাব মানে এতিয়া? ইয়াত লাভলীনা পেইণ্টিং এখন কৰিম বুলি আৰু এতিয়া আপোনালোকে দেখিছে ইয়াতে চলি আছে। এইখনেই হৈছে আমাৰ নীলিম দাৰ গাড়ীখন। এই গাড়ীখন লৈ নীলিম দাই বহু দূৰ দূৰত গৈ ৱাল পেইণ্টিং কৰে, পেইণ্টিংবিলাক কৰে। এইখনে গাড়ীখন আপোনালোকে হয়তো দেখা নাছিলে চাগে বহুতে। আজি ভালকৈ চাই লওক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। ইয়াতে এই বৰদৈচিলা বুলি লিখি থোৱা আছে। এয়া গাড়ীৰ অলপ ভিতৰৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া পেইণ্টিঙৰ কিছুমান সামগ্ৰী আপোনালোকে দেখিছে, এয়া দেখিব পাইছে। এইখন জেগাত আমাৰ লাভলীনা বুঢ়াগোহাঁইৰ এখন ৱাল পেইণ্টিং হ'ব এইডোখৰতে। আশ্চৰ্য চেনেলটো আপোনালোকে চাব, কি ভিডিঅ' কৰি আছে, কি কাম কৰি আছে। ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি উৎসাহিত কৰিব, জনাব কেনেকুৱা হৈ আছে আৰু কি কৰিলে ভাল হ'ব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব। এয়া লাভলীনা বুঢ়াগোহাঁই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।